নমস্কাৰ নমস্কাৰ মই আজি উপস্থিত আছোঁ ৰজাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত নবীন চন্দ্ৰ দাসৰ কাষত। ছাৰে সদৌ অসম শিক্ষক সন্মিলনীয়ে আয়োজন কৰা অসম ভিত্তিক পাঠদানৰ ভিডিঅ' প্ৰস্তুতকৰণ প্ৰতিযোগিতাত গোলাঘাট জিলাৰ ভিতৰতে সন্মান কঢ়িয়াই ৰজাবাৰী অঞ্চললৈ সুনাম কঢ়িয়াই দিবলৈ সক্ষম হৈছে। ছাৰলৈ অভিনন্দন থাকিল। ছাৰ, আপুনি এই পাঠদান প্ৰস্তুতকৰণ ভিডিঅ' কেনেদৰে প্ৰস্তুত কৰিছিলে? হয় ধ্ৰুৱজ্যোতি, তোমাক পুনৰবাৰ মই নমস্কাৰ জনাইছোঁ। আমি পাঠদানটো কৰিছিলোঁ সদৌ অসম আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনী বেনাৰত। সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যিহেতু এই কৰোণা মহামাৰীৰ সময়ত ছাত্ৰ ছাত্ৰীসকল ঘৰতে বহি আছে, গতিকে তেওঁলোকক শৈক্ষিক উৎকৰ্ষ সাধনৰ কাৰণে এটা প্ৰয়াস কৰিছিলে। তাৰ কাৰণে আমাৰ অসম ভিত্তিক বিভিন্ন শিক্ষাগুৰুৰ পৰা কিছুমান পাঠদান তেওঁলোকে বিচাৰিছিলে ভিডিঅ'ৰ যোগেদি, আৰু এই ভিডিঅ'সমূহৰ কিছু নিয়ম নীতি বান্ধি দিছিলে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ভিডিঅ'সমূহ মনোগ্ৰাহী হ'ব লাগিব আৰু সহজে বুজি পোৱা হ'ব লাগিব। আৰু এই পাঠদানৰ ক্ষেত্ৰত আমাৰ লগতো যোগাযোগ কৰিছিলে। আমিও গোলাঘাট জিলাৰ বিশেষকৈ বোকাখাট মহকুমাৰ পৰা মই যোগদান কৰিছিলোঁ। আৰু ইয়াত সৰ্বমুঠ আমাৰ প্ৰতিযোগী আছিলে 330 জন। তাৰ ভিতৰত 230টা ভিডিঅ' কম্পিটিশ্যনলৈ আহিছিলে। বাকীখিনি আমাৰ তেওঁলোকৰ পুৰস্কাৰৰ কাৰণে সক্ষম নহ'লেও কিন্তু তেওঁলোকক এখন মানপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে। ছাৰ, আপুনি কোন বিষয়ত পাঠদান কৰিছিলে? মই আমাৰ প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ অসমীয়া পাঠ ৬ নম্বৰ পাঠ, গতিকে জোনাকৰ জেউতি পাঠটোত পাঠদান কৰিছিলোঁ। এই ক্ষেত্ৰত আপোনাক কোনোবাই সহায় কৰিছিলে? নিশ্চয়। মোৰ এই ক্ষেত্ৰত সহযোগী হিচাপে আছিলে আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ দিব্যজ্যোতি দাস। তেওঁ ৰজাবাৰীৰ বাসিন্দা, গতিকে তেওঁ বিশেষকৈ মোক ভিডিঅ'টো প্ৰস্তুতকৰণৰ ক্ষেত্ৰত সহায় কৰি দিছিলে। আৰু ভাল লাগিছিলে, তেওঁ মই যেনেধৰণে কৰিছিলোঁ তেনেধৰণে সহযোগ কৰি আগবঢ়াই নিছিলে। আগলৈ আপুনি এনেদৰে বিশেষ ভিডিঅ' প্ৰস্তুত কৰিবলৈ কি আপোনাৰ পৰিকল্পনা আছে নেকি? নিশ্চয়। কাৰণ কথা হ'ল কি, আমি শিক্ষকসকল হৈছোঁ, আমি এডাল মমবাতি। আমি ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ কাৰণে যিকোনো পৰিস্থিতিত আমি সেৱা আগবঢ়াই যাম। আৰু এয়া ভিডিঅ'ই নহয়, আগন্তুক দিনত বিভিন্ন পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ পাঠদান, বিভিন্ন বিষয়ভিত্তিক আমি পাঠদান সেৱা আগবঢ়াই যাম। আৰু এই ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীসকলকো বা অভিভাৱকসকলকো আমি অনুৰোধ কৰিছোঁ যাতে এই ভিডিঅ'সমূহ তেওঁলোকে মনোযোগে চাওক আৰু বুজিবলৈ যত্ন কৰক, আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উৎকৰ্ষ সাধনৰ কাৰণে আগবাঢ়ি যাওক। নমস্কাৰ, ধন্যবাদ।